শ্ৰীৰামপুৰ সমষ্টিত বিভিন্ন ৰাজনীতি দলত থকা কিছু ৰাইজে যোগদান কৰিছে নিজৰ ৰাজনীতি দল চাৰিটা বছৰ যি চৰকাৰ আছিল চৰকাৰে জনসাধাৰণ সকলৰ কাৰণে কাম কৰিছে আন্তৰিকতাৰে সৈতে কৰিছে আৰু সকলো জনসাধাৰণকে সমমৰ্যাদা দি আগুৱাই নিবৰ কাৰণে কাম কৰিছে তাৰ প্ৰতি আকৃষ্ট হৈ যোগদান কৰিছে আজি প্ৰায় 200তকৈ যোগদান কৰিলে আৰু মই উপহাৰ হিচাপে আদৰণি জনাইছো আৰু তেওঁলোকক অনুৰোধ কৰিছো যে আমাৰ ইপিপিএলৰ নীতি আদৰ্শ মতে আমাৰ ঊৰ্ধ্বতন মহলে যেনেকৈ নিৰ্দেশ দিয়ে সেইমতে তেওঁলোকে আমাৰ লগত আৰু বহুতে যিহেতু তেওঁলোকে বিভিন্ন পৰ্যায়ৰ আৰু তেওঁলোকৰ অনুসৰি আমাৰ পাৰ্টি তেওঁলোকক আৰু আমাৰ পাৰ্টিতে ডিচিপ্লিন আদৰ্শ সেইমতে তেওঁলোকে কাম কৰিব তেওঁলোকে এই কথাখিনি প্ৰকাশ কৰিছে আমি সুখী হৈছো যে তেওঁলোকে আহিছে আৰু তেওঁলোকৰ যোগদানে এই কথাকে সূচাইছে যে অহা যিটো নিৰ্বাচন যিটো 1.5 মাহৰ পিছতে নিৰ্বাচন হ'বলৈ গৈ আছে আৰু নিৰ্বাচন আমাৰ শ্ৰীৰামপুৰ সমষ্টিত ইপিপিএলৰ নেতৃত্বত দখলত যে আহিব কথাখিনি স্পষ্টকৈ দেখুৱাইছে তেখেতসকলৰ যোগদানে আমাৰ চৰকাৰৰ মুৰব্বী হিচাপে কাম কৰি থকা প্ৰমোদ বড়োৰ হাত সবল কৰিছে আৰু আমি অধিক শক্তিশালী হৈছো আৰু অধিক শক্তিশালী হৈ এককভাৱে এবছলিউট মেজৰিটিৰে চৰকাৰ গঠন কৰিব পৰা যায় হয় সেইকাৰণে আমি ইংগিত নিৰ্বাচনতো বহুত প্ৰতিদ্বন্দ্বী থাকেই বিগত নিৰ্বাচনবিলাকতো কোনোবা সমষ্টিত 10জনকে প্ৰাৰ্থী থিয় হৈছে তেনেকৈ প্ৰাৰ্থী হ'ব কিন্তু প্ৰতিদ্বন্দ্বী যিমানেই নাথাকক ৰাইজ আজিকালি বুজা হৈছে জনা হৈছে কাক ভোট দিলে ভৱিষ্যত আছে কাক ভোট দিলে আমাৰ সমাজৰ অঞ্চলৰ উন্নয়ন হ'ব কথাখিনি ৰাইজে বুজিব পাৰিছে আৰু সেইমতে হিচাপে নাগৰিকে উচিত প্ৰাৰ্থীক ভোট দিব আৰু বিগত 4টা বছৰ ইপিপিএলৰ যিখিনি কৰ্মৰাজি তাৰ ওপৰত আস্থা ৰাখি ৰাইজে এটা পাৰ্টি একত্ৰিত হ'বৰ কাৰণে সেই পাৰ্টিৰ লক্ষণ নীতি আদৰ্শত থাকিব আমি দেখিছো বড়োসকলৰ যিটো আঞ্চলিক দল হিচাপে পুৰণা দল সেই কথাখিনি আমি মানো তেওঁলোক দল হিচাপে যিহেতু আজি 2003 চনৰ পিছতে জন্ম হোৱা ঠিক বিদেশী চুক্তিৰ পিছত জন্ম হোৱা পাৰ্টি হিচাপে বহুত পুৰণি পাৰ্টি কিন্তু যোৱা 15টা বছৰ তেওঁলোকৰ যিখিনি শাসন তাত আমি বিশৃংখলভাৱে কৰা শাসন দেখিলো কোনো নিয়ম নীতি নমনা তেনেকৈ এটা ৰাজনীতিক দল হয় আৰু তেনেকুৱা দলক ৰাইজে সমৰ্থন নকৰে তেনেকুৱা শৃংখলতা নথকা নিয়ম নীতি নথকা তেনেকুৱা পাৰ্টিক কোনো ৰাইজে বিশেষকৈ যিবিলাক সচেতন হয় তেওঁলোকে কোনোদিন গ্ৰহণ নকৰে আৰু সেইকাৰণে ৰবীন্দ্ৰনাথ নাৰ্জাৰী ডাঙৰীয়াই যদিও আহ্বান কৰিছে তেওঁৰ যিটো আহ্বান তাক প্ৰত্যাখ্যান কৰিছে আৰু কোনো মানুহ বা কোনো বিদেশী অঞ্চলত থকা ৰাইজ একত্ৰিত অস্ত্ৰ এতিয়ালৈকে শেষ হোৱা নাই আমি যিমান আৰু এটা সমাজ গঠন কৰিবৰ কাৰণে চেষ্টা কৰি আছো দুজন তেনেকৈ থাকিব দুষ্কৃতিকাৰী তেনেকৈ থাকিব সেইটোত কোনো দল সংগঠন বুলি মই ভবা নাই 2 এজন এইটো কোনো চব জনগোষ্ঠীটো এজন তেনে দুষ্কৃতি থাকে আজি যিখিনি তেনেকুৱা ভিতৰে সমাজবিৰোধী চক্ৰ তেওঁলোকে সমাজৰ নিবিচাৰে তেওঁলোকে অশান্তি কৰিব চেষ্টা কৰে কিন্তু সেইটো কোনো দল সংগঠন নহয় তেওঁলোক ব্যক্তিগতভাৱে কাম কৰা তেনেকৈ